চাহ শ্ৰমিকক মাটি দিয়াৰ সন্দৰ্ভত যোৰহাটত সাংসদ কামাখ্যা তাছাৰ সংবাদমেল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি 200 বছৰৰ পাছত চাহ শ্ৰমিকক দিলে মাটিৰ অধিকাৰ। 200 বছৰে বসবাস কৰি চাহ শ্ৰমিকসকল অসমীয়া ভাষা সংস্কৃতিৰ লগত মিলি যোৱাৰ পাছতো মালিক পক্ষৰ হাতত আছিল মাটিৰ অধিকাৰ। 825খন চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিজনে এবিঘাকৈ মাটি লাভ কৰিব। আজি যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাই যোৰহাট প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট। সকলো সাংবাদিক আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতাও জনাইছোঁ। আপোনালোকে জানে আৰু ইতিমধ্যে বাতৰি কাগজত ওলাইছে, টিভিটো ওলাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এটা ঐতিহাসিক সিদ্ধান্ত যোৱাকালি অসম বিধানসভাই গ্ৰহণ কৰিলে। ৰাজ্যখনৰ নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ বাগিচাৰ মালিকৰ হাতত থকা মাটি, য'ত শ বছৰ ধৰি প্ৰায় 200 বছৰ ধৰি বসবাস কৰি থকা চাহ শ্ৰমিকসকলক দিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, যিটো কেৱল যুগান্তকাৰীয়ে নহয়, এয়া ঐতিহাসিকো আৰু ভাৰতবৰ্ষৰ অন্য কোনো ঠাইত নোহোৱা এটা ঘটনা। এই সিদ্ধান্তই আমি ভাবোঁ চাহ বাগিচাৰ শ্ৰমিকসকলক অসমৰ ভূমিপুত্ৰ হিচাপে এতিয়াবা গণ্য হ'ব। যদিও আজি ইতিহাস বৰ বেছি দীঘলীয়া নহয়, তথাপিও চাহ বাগিচাৰ মানুহখিনিয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সকলোতে অৱদান আগবঢ়োৱাৰ পিছত তেওঁলোকে চাহ বাগিচাৰ মাটিখিনিত বসবাস কৰি থাকিও তাৰ ভূমিৰ অধিকাৰী হোৱা নাছিলে। ইয়াৰ কাৰণটো আছিলে যে চাহ বাগিচাৰ যিখিনি মাটি আছিলে, এই মাটিখিনি একচুৱেলি চাহ বাগিচাৰ মালিকৰ নামত লিজত আছিল। এই লিজৰ পৰা অনাটো বৰ কঠিন কাম আছিল, কাৰণ ইয়াৰ কাৰণে এটা বৰ ডাঙৰ আইন কৰিব লগা হৈছিল, যিটো আইনখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত প্লেচ কৰিলে আৰু অসম বিধানসভাত কেশৱ মহন্ত ডাঙৰীয়াই উত্থাপন কৰাৰ পিছত এই আইনখন যোৱাকালি আইনত পৰিণত হ'ল। আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট এক্ট 2025, আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট এক্ট 2025 নামৰ এই আইনখনে চাহ বাগিচাত বসবাস কৰা 3,33,485 গৰাকী চাহ শ্ৰমিক পৰিয়ালক এতিয়া ভূমিৰ অধিকাৰী হোৱাত সহায় কৰিব। বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয়তে 825খন চাহ বাগিচাত বসবাস কৰা এই শ্ৰমিকসকলে এতিয়া 1 বিঘাকৈ মাটি পাব। আৰু যোৱাকালি মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াই এই কথা সদনত ঘোষণা কৰিছে। নিশ্চিতভাৱে নতুন কথা নহয়, এইটো এইকাৰণে ঐতিহাসিক আৰু সমগ্ৰ অসমতে 825খন চাহ বাগিচাত মানুহে আনন্দ উল্লাস কৰিছে, কাৰণ এই আইনখন আচলতে হোৱাৰ কোনো সম্ভাৱনাই নাছিলে। এই আইনখন যেতিয়া পৰিণত হ'ব, চিলিং লেণ্ড হিচাপে গভৰ্ণমেণ্টে ল'ব, তাৰ কাৰণে আমাৰ চৰকাৰে তেওঁলোকক মাটি ম্যাদীকৰণৰ কাৰণে, মাটি লোৱাৰ কাৰণে যথেষ্ট টকা দিব লাগিব, যিটো এতিয়ালৈকে মই আপোনালোকক সঠিককৈ ক'ব নোৱাৰিম, যদিও ই কেইবাশ কোটি টকা হ'ব পাৰে। এই কথাটো কাৰণে কোনোদিন কোনো কাৰণতে কেতিয়াও ভূমিৰ অধিকাৰ পাম বুলি ভাবিব নোৱাৰা মানুহখিনিয়ে ভূমিৰ অধিকাৰ পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ কাৰণে মই পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।